নমস্কাৰ, লক্ষ্মণ ব্লগছ ৱাইটি চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম লক্ষ্মণ চুতীয়া আৰু আজি ভিডিঅ'টোত আপোনালোকৰ লগত ডিছকাছ কৰিম অসম হিষ্ট্ৰী কেইটামান কুৱেশ্যনৰ ওপৰত। এই ভিডিঅ'টোত আমি মুঠ 20টা কুৱেশ্যন ডিছকাছ কৰিম। ভিডিঅ'টো সকলোবিলাক এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়, কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন গভৰ্ণমেণ্ট এক্সামবোৰত আহি থকা দেখা যায়। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো যদি ভাল পায়, লগৰ বন্ধু বান্ধৱী বা যোনে আসাম গভৰ্ণমেণ্ট এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকক শ্বেয়াৰ কৰিব আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আহক আজিৰ কুৱেশ্যনবোৰ আমি ডিছকাছ কৰোঁ। প্ৰথম প্ৰশ্নটো দিয়া আছে, ডিমাপুৰ আছিল ডেছসকলৰ ৰাজধানী। কি কৈছে? ডিমাপুৰ কাৰ ৰাজধানী সুধিছে। এতিয়া ডিমাপুৰ কাৰ ৰাজধানী বুলি ক'বলৈ গ'লে প্ৰথম দিছে ভূঞা, কছাৰী, চুতীয়া আৰু মৰাণ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কছাৰী। কছাৰীসকলৰ ডিমাপুৰ আছিল কছাৰীসকলৰ ৰাজধানী। তাৰপিছত ছেকেণ্ড প্ৰশ্নটো চাওঁ, নালন্দাত মোহৰ এৰি যোৱা কামৰূপী শাসকৰ নাম কি আছিল? ইয়াৰ অপশ্যনকেইটা মই পঢ়ি দিছোঁ। ভগদত্ত, ৰত্নপাল, ভাস্কৰ বৰ্মন, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন হৈছে শুদ্ধ উত্তৰ, চি। তাৰপিছত 3 নম্বৰ প্ৰশ্নটোলৈ যাওঁ, কোনজন আহোম ৰজাই পোচা প্ৰণালী প্ৰৱৰ্তন কৰিছিল? ইয়াত কৈছে কি পোচা প্ৰণালী কোনজন আহোম ৰজাই প্ৰৱৰ্তন কৰিছিল? মই অপশ্যনকেইটা পঢ়ি দিছোঁ। চুকাফা দিছে, ৰুদ্ৰসিংহ, চুহুংমুং আৰু প্ৰতাপসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰতাপসিংহ। প্ৰতাপসিংহ শুদ্ধ উত্তৰ, ডি। তাৰপিছত নেক্সট কুৱেশ্যনটোলৈ যাওঁ, কোন চুতীয়া ৰজাই শদিয়া নিৰ্মাণ কৰিছিল? হ'ব ডি, ৰত্নধীৰাজে শদিয়া নিৰ্মাণ কৰিছিল। তাৰপিছত নেক্সট প্ৰশ্নলৈ যাওঁ, 5 নম্বৰ প্ৰশ্নৰ উত্তৰ, কোনজন স্বৰ্গদেউৰ দিনত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? ৰংঘৰ কোনজন স্বৰ্গদেউৰ দিনত নিৰ্মাণ কৰা হৈছিল? আপোনালোকে চাগে জানাই, এইটো প্ৰমত্ত সিংহৰ দিনত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল। 6 নম্বৰ প্ৰশ্নত যাওঁ, কিমানজন মন্ত্ৰীৰ সৈতে আহোম ৰজাৰ উপদেষ্টা মণ্ডলী গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনকেইটা মই পঢ়ি দিছোঁ। 5জন মন্ত্ৰী, 4জন মন্ত্ৰী, 3জন মন্ত্ৰী আৰু 2জন মন্ত্ৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2জন মন্ত্ৰী। নেক্সট কুৱেশ্যনটো আছে কি, কিমান চনৰ ভূমিকম্পৰ ফলত উত্তৰ গুৱাহাটীৰ শিলৰ সাঁকো ধ্বংস হৈছিল? কি হৈছে, উত্তৰ গুৱাহাটীত যি শিলৰ সাঁকো আছে সেইটো কিমান চনৰ ভূমিকম্পৰ ফলত ধ্বংস হৈছিল? ইয়াৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব চি, 1897 চনৰ যি ভূমিকম্প হৈছিল তাৰ ফলত গুৱাহাটীৰ শিলৰ সাঁকো ধ্বংস হৈছিল। তাৰপিছত 8 নম্বৰ কুৱেশ্যনলৈ যাওঁ, আহোম ৰজা প্ৰথমজন বৰবৰুৱাৰ নাম কি আছিল? কি কৈছে, আহোম ৰজাৰ প্ৰথমজন বৰবৰুৱাৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মোমাই তামুলী। মোমাই তামুলী বৰবৰুৱা। 9 নম্বৰ দিছে, চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বীৰপালে। বীৰপালে চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে। 10 নম্বৰ প্ৰশ্নটো দিছে, মুহাম্মাদ বিন বখতিয়াৰ খিলজীৰ আক্ৰমণৰ সময়ত ইছলাম ধৰ্ম গ্ৰহণ কৰা মেচ জনজাতিৰ প্ৰথম স্থানীয় ব্যক্তি কোন আছিল? ইয়াৰ অপশ্যনকেইটা চাই লোৱা। প্ৰশ্নকেইটা মই পঢ়ি দিছোঁ। ইছমাইল গাজী, আলী মেচ, চিকন্দৰ শ্বাহ, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আলী মেচ।
কুৱেশ্যন নম্বৰ বি আলিমেছ। তাৰপাছত আমি 11 নম্বৰ কুৱেশ্যনলৈ যাওঁ। তামৰেশ্বৰী মাইৰ মন্দিৰটো উৎসৰ্গিত কাৰ নামত কৰা হৈছিল? কি কৈছে? তামৰেশ্বৰী মাইৰ মন্দিৰটো উৎসৰ্গিত কাৰ নামত কৰা হৈছিল? এ দিছে বিষ্ণু, বি দিছে শিৱ, তাৰপিছত দিছে দেৱী তামৰেশ্বৰী, ডি দিছে সোমদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো চি শুদ্ধ উত্তৰ, দেৱী তামৰেশ্বৰী। তাৰপাছতে আমি 12 নম্বৰ কুৱেশ্যনলৈ যাওঁ। হেম সৰস্বতী, কবিৰত্ন সৰস্বতী আৰু হৰিহৰ বিপ্ৰৰ মাজত কি সাদৃশ্য আছিল? কি কৈছে? সকলো কামৰূপী গুপ্তচৰ আছিল, বি দিছে সকলো কামৰূপীৰ কবি আছিল, চি দিছে সকলো কামৰূপীৰ পুৰোহিত আছিল, ডি দিছে সকলো কামৰূপীৰ সদাগৰ আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কবি আছিল, সকলো কামৰূপীৰ কবি আছিল। তাৰপিছত নেক্সট কুৱেশ্যনলৈ যাওঁ। কোচ ৰজাসকলৰ শিলালিপিত ব্যৱহৃত ভাষাটো কি আছিল? কি দিছে? 1 নম্বৰ কি দিছে? এ কি দিছে? সংস্কৃত, বি দিছে অসমীয়া, চি দিছে হিন্দী আৰু ডি দিছে ব্ৰজাৱলী। কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো সংস্কৃত। সংস্কৃত ভাষাটো শিলালিপিত ব্যৱহাৰ কৰিছিলে কোচ ৰজাসকলে। তাৰপিছত কি দিছে? 14 নম্বৰ কুৱেশ্যনটো চাওঁ। কোন বছৰত মোগলে প্ৰথমবাৰৰ বাবে আহোম ৰাজ্য আক্ৰমণ কৰিছিল? এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ, প্ৰায় আহি থকা দেখা যায় এইটো কুৱেশ্যন। কি কৈছে? প্ৰথমটো দিছে 1611 চনত, 1615 চনত, চি দিছে 1618 আৰু ডি দিছে 1619। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1615 চন, বি নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰ 1615 চন। 15 নম্বৰ প্ৰশ্ন দিছে, প্ৰাচীন অসমত মুখ্য শস্য কি আছিল? এ দিছে চাহ, বি দিছে সৰিয়হ, চি দিছে ঘেঁহু, ডি দিছে ধান। এইটো শুদ্ধ উত্তৰ ধান হ'ব। 16 নম্বৰ কুৱেশ্যন দিছে, চান্দিবৰ কাৰ পিতামহ আছিল? ইয়াৰ অপশ্যনকেইটা চাই লোৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি শংকৰদেৱ। 17 নম্বৰটো প্ৰশ্ন চোৱা, বহুতেই ইম্পৰ্টেণ্ট হয় কিন্তু চাই লোৱা। এইবোৰ এনেকুৱা ধৰণৰ প্ৰশ্ন কম্পিটিটিভ এক্সামত আহি থকা দেখা যায়। সাধনী কোনজন ৰজাৰ অন্তিম ৰাণী? কোনজন ৰজা হ'ব লাগিছিলে? কোনজন ৰজা? বুজিছা? কি দিছে? সাধিনী কোনজন ৰজাৰ অন্তিম ৰাণী? অপশ্যনকেইটা এনেকৈ দিলে, চুতীয়া ৰজা, কছাৰী ৰজা, মৰাণ ৰজা আৰু পাল ৰজা। ইয়াৰ শুদ্ধ উত্তৰটো সাধিনী চুতীয়াসকলৰ ৰাণী আছিলে। কাৰ পত্নী বুলি ক'লে? সাধনী কাৰ পত্নী বুলি ক'লে? নীতিপালৰ পত্নী। কি কৈছে? নীতিপালৰ পত্নী আছিল। সাধনী নীতিপালৰ পত্নী আছিল। আৰু বাপেকৰ নাম যদি সোধে তেতিয়া বীৰ নাৰায়ণ। সাধনীৰ পিতৃৰ নাম বুলি সুধিলে বীৰ নাৰায়ণ। অকণমান প্ৰব্লেম হৈছে লেখাত। বীৰ নাৰায়ণ হ'ল সাধনীৰ পিতৃৰ নাম আৰু নীতিপাল হ'ল তেওঁৰ স্বামীৰ নাম। তাৰপিছত আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। কোনজন আহোম ৰজাই দুধৰ আলি নিৰ্মাণ কৰিছিল? দুধৰ আলি কোনে নিৰ্মাণ কৰিছিলে? অপশ্যনকেইটা পঢ়ি দিছোঁ। শিৱসিংহ, ৰুদ্ৰসিংহ, পুৰন্দৰ সিংহ, গদাধৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি গদাধৰ সিংহই দুধৰ আলি নিৰ্মাণ কৰিছিলে। 19 নম্বৰ কুৱেশ্যন দিছে, কোন ৰাজবংশই মাইবঙত তেওঁলোকৰ ৰাজধানী নিৰ্মাণ কৰিছিল? মাইবঙত কোনে ৰাজধানী নিৰ্মাণ কৰিছিল সুধিছে। 1 নম্বৰ দিছে খাচী, বি দিছে কছাৰী, চি দিছে জয়ন্তীয়া, ডি দিছে আহোম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি হৈছে শুদ্ধ উত্তৰ, কছাৰী। কছাৰীসকলে মাইবঙত
তেওঁলোকৰ ৰাজধানী নিৰ্মাণ কৰিছিলে। তাৰপৰা শেষৰটো প্ৰশ্ন যাওঁ। শিৱসিংহই তেওঁ কোনগৰাকী ৰাণীক বাৰ ৰাজা বুলি ঘোষণা কৰিছিল? বাৰ ৰাজা বুলি শিৱসিংহই কোনগৰাকী ৰাণীক ঘোষণা কৰিছিলে? এ দিছে অম্বিকা, বি দিছে চাৰ্বেশ্বৰী, চি দিছে ফুলেশ্বৰী, ডি দিছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি, ফুলেশ্বৰী। ফুলেশ্বৰী শুদ্ধ উত্তৰ চি। চ' এই 20টাই আছিল আছাম হিষ্ট্ৰী পাৰ্ট 1ৰ কুৱেশ্যন এণ্ড এনচাৰ। আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে আপোনালোকৰ প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত অলপ হ'লেও সহায় কৰিব। ধন্যবাদ।